গুড মৰ্ণিং। আমি এতিয়া ওলাই আহিলোঁ পাৰৰ পৰা। আমি এতিয়া যাম চেলাপাছ আৰু এয়া মোৰ বেক চাইডে ভিউ পইণ্ট, পাৰো এয়াৰপৰ্ট। খুব সুন্দৰ দৃশ্য। এতিয়া আমাৰ জাৰ্ণি এতিয়া আৰম্ভ হৈছে। আজি ইয়াত আমি ঘূৰি মেলি কাইলৈ ইয়াৰ পৰা আমি বেক কৰিম। চিম্পি এয়া আমাৰ ড্ৰাইভাৰ কাম গাইড ৰিমজিম। খুব ধুনীয়াকৈ আমি এনজয় কৰিছোঁ। আপোনালোকে আহিলে আমাৰ ৰিমজিমৰ নম্বৰ দি দিম, তেওঁ কণ্টেক্ট নম্বৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। খুব সুন্দৰকৈ এনজয় কৰিব পাৰিব। আমি এতিয়া লাহে লাহে যিমানে ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছোঁ, সিমানে মন কৰক ৰাস্তাৰ দুই কাষে বগা বৰফ আবৃত লাহে লাহে গলিছে যদিও এতিয়াও কিছুসংখ্যক বৰফ আছে। এতিয়াও 15-20 কিলোমিটাৰ যাবলৈ আছে। হয়তো আৰু তাত গৈ কিমান বৰফ আছে সেইটো দেখিলে গম পোৱা যাব। আহি পেলাই জেকেট পিন্ধা নাছিলোঁ, ইমানে ঠাণ্ডা নহয়। বহুত ওপৰত আছোঁ এতিয়া। আহি পাই খুব ঠাণ্ডা লাগিলে, জেকেটটো পিন্ধি ল'লোঁ। মফলা মাৰিব লাগিব, ঠাণ্ডা। কাণ চান খিৰখিৰাই গৈছে। আহোঁতে কেইপিনে পাহাৰত বৰফ গলিছে। গলাৰ সময়ত খুব ঠাণ্ডা লাগে। মস্তি। Well, you will sleep. No. বঢ়িয়া। Yeah, to live. Photo to live. Yeah. Again once. Yeah.
ইয়ালৈ আহি খুব ভাল লাগিল, খুব ফূৰ্তি কৰিলোঁ। কিয়পিনে বৰ ইয়াত দেখিছে এই ল'ৰা ছোৱালীবিলাক ক'ৰ পৰা আহিছে, তেওঁলোকক খুব আনন্দত মতলীয়া হৈ গৈছে, ক'ব নোৱাৰা হৈ গৈছে। আৰু এতিয়া আমি লাহে লাহে তললৈ নামিম। ইয়াৰ পৰা আমি গৈ পেলাই ভূটানৰ যি প্ৰৱেশ দুৱাৰ আছে, প্ৰৱেশ দুৱাৰতে ভূটানৰ ফৰ্ট আছে, মিউজিয়াম আছে, সেইবিলাক আমি চাম। তাৰপাছত আজি আমি ভূটানতে থাকিম পাৰোঁতে। কাইলৈ ইয়াৰ পৰা আকৌ আমি ৰাওনা হ'ম নিজৰ দেশলৈ। আৰু কেউপিনে বৰফত খুব ধুনীয়া লাগিছে। সেই চিম্পি এপাক নাচিয়েই দিলে ফূৰ্তিতে, নাক চাক একেবাৰে মানে অৱস্থা নাই ঠাণ্ডাত। বহুত এনজয় কৰিছোঁ। আমাৰ এইও খুব ফূৰ্তি কৰিছে আমাৰ লগতে, খুব হাঁহিমুখীয়া। ওপৰলৈ এতিয়া আমি লাহে লাহে তললৈ নামি গৈ আছোঁ। আৰু এইখিনিতে আমি আপোনালোকক এটা অনুৰোধ কৰিব খোজোঁ। আমাৰ এইটো যিটো চেনেল আছে, ইউটিউব চেনেল, এই চেনেলটোত আমি বিভিন্ন জেগাৰ ভ্ৰমণৰ বিষয়ে আপোনালোকক দেখাম। সেই দেশৰ ট্ৰেডিশ্যন, খাদ্য সম্ভাৰৰ বিষয়ে আপোনালোকক দেখাম। আমাৰ চেনেলটো চাই থাকিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। এয়া আমি আহি জাষ্ট পাৰো এখন টাউনত সোমাইছোঁ। এইটো ভূটানৰ ফৰ্ট, সেইটো ওপৰত আছে মিউজিয়াম। আমি তালৈকে যাম। তাত ভিডিঅ'গ্ৰাফী এলাউ নহয় বাবে আমি তলৰ পৰাই আপোনালোকক দেখাই লৈছোঁ কি আছে তাত। যিমান দেশলৈ গৈছোঁ সকলো দেশতে মই এটা বস্তু লক্ষ্য কৰিছোঁ, তাত এটা ফৰ্ট থাকে। কাৰণ আগৰ যিহেতু খুব যুদ্ধ বিগ্ৰহ হয়, সেই সময় যাতে তেওঁলোকলৈ অহা শত্ৰুক ৰুধিব পাৰে, সেইবাবে এটা তেওঁলোকে ফৰ্ট নিৰ্মাণ কৰি লয়। এই ফৰ্টটো সেই পাৰলৈ সোমোৱাৰ প্ৰৱেশ দুৱাৰৰ মুখতে আছে। খুব সুন্দৰ। আমাৰ ইমান খুব কাষতে থকা ভূটানখনলৈ আমাৰ মানুহবোৰ আহিবলৈ চাব লাগে। এখন বিদেশী ৰাষ্ট্ৰলৈ অহা হ'ব আৰু ইয়াৰ বিষয়েও বহুত কথা যায়। ইয়াৰ পাৰৰ মেইন প্ৰৱেশ দুৱাৰ। ইতিমধ্যে আমাৰ ভূটান জাৰ্ণি শেষ হৈছে। আমি আজি ৰাতিপুৱা মৰ্ণিং পাৰৰ পৰা এতিয়া আহি জাষ্ট কুইনচিলিং পাইছোঁহি। আজি আমাৰ লগত আছে তেওঁ লৈ আহিছে, খুব সুন্দৰকৈ গ'ল ৰাতিপুৱাটো। এয়া আহি আমি জাষ্ট গেটৰ মুখ পাইছোঁহি। আৰু কিছু সময় পাছতে আমি আমাৰ স্বদেশত ভৰি দিম। গেটখনৰ সিপাৰে দেখিছে, সেয়া আমাৰ ভাৰত, আৰু এইপাৰে আমি এতিয়া ভূটানত আছোঁ। গেট পাৰ হোৱাৰ লগে লগে আমাৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ চেঞ্জ হ'ব আপোনালোকক আমি দেখাম। ইয়াত সম্পূৰ্ণ নিৰিবিলি, কোনো হুলস্থুল নাই, হৈ হাল্লা নাই। যি কি নহওক, আমি ভাৰতত প্ৰৱেশ কৰিলোঁ। চব প্ৰৱেশ কৰাৰ লগে লগে কেউপিনে গাড়ী মটৰ কিমান জাম, হুলস্থুল। যি কি নহওক, নিজৰ দেশ সদায় আপোন। আৰু মই বহুত জেগাত ভ্ৰমণ কৰোঁ যদিও নিজৰ দেশখনলৈ ঘূৰি অহা মুহূৰ্তত খুব ভাল লাগে, নিজৰ দেশত ভৰি দিয়া মুহূৰ্তত। আৰু মই এটা কথাই সদায় মানি চলোঁ যে হিন্দীত এষাৰ কথা আছে, খাইয়ে পিয়ে ঘুমিয়ে ফিৰিয়ে জিন্দগী কা মজা লিজিয়ে কিউকি জিন্দগী মিলেংগে না দুবাৰা। বাৰু আজিলৈ ইমানেই। আজি ভূটান অন্ত পৰিল। আকৌ পুনৰ লগ পাম এখন নতুন দেশলৈ যোৱাৰ সময়ত। আজিলৈ ইমানেই। নমস্কাৰ।